চিচিমুখ দক্ষিণ ডোমকটা গাঁৱৰ অটল নৰহে তেখেত BA প্ৰথম ষান্মাসিকৰ ছাত্ৰ এইবুলি উল্লেখ কৰিছে পত্ৰত লিখিছে পোনপ্ৰথমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা শ্ৰোতাবৃন্দ অনাতাঁৰ মৰম পৰিয়ালৰ লগতে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ ওলগ জনালো কেনে আছা ডাক পখিলি বহুদিনৰ পিছত তোমালৈ বুলি হাতত কলম তুলি ললো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰচাৰ হোৱা অৰুণাচল প্ৰদেশৰ এগৰাকী বৰেণ্য সাহিত্যিক তথা 2005 চনত সাহিত্য একাডেমী বঁটা পোৱা ইছে দৰজিত থংচীৰ মৌন ওঠ মুখৰ হৃদয় শুনি ভাল লাগিছে আশা কৰো আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই 2024 বৰ্ষত নতুন উদ্যমেৰে তথা নতুন পৰিকল্পনাৰে কেন্দ্ৰৰ অনুষ্ঠানসমূহ অধিক উন্নত কৰি শ্ৰোতা ৰাইজলৈ সোণালী আখৰেৰে জিলিকি থকাকৈ আগবঢ়াই দিব শেষত পুনৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো তথা সকলোৰে কুশল মংগল সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো পত্ৰ ইমানতে তেখেতে সামৰিছে ধন্যবাদ সহকাৰে ধেমাজিৰ মাছখোৱাৰ চিচিমুখৰ অটল নৰ আপোনাৰ পত্ৰখনৰ বাবে আমি অশেষ ধন্যবাদ জনাইছো আপুনি আপোনাৰ প্ৰিয় কেন্দ্ৰটিলৈ শুভেচ্ছা জনাই বৰ সুন্দৰ মন্তব্য আগবঢ়াইছে আপুনি আচলতে যি আশা কৰিছে সেই আশা বাস্তৱত ৰূপায়িত কৰিবলৈ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিশ্চয় যত্নৰ ত্ৰুটি নকৰে কেন্দ্ৰতে এগৰাকী নিয়মীয়া শ্ৰোতা হিচাপে আপুনি নিশ্চয় এই কথা উপলব্ধি কৰিছে যে যোৱা সময়ছোৱাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই সময় উপযোগী আৰু ৰাইজৰ প্ৰয়োজনক গুৰুত্ব দি অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে এই বছৰটোতো তেনেদৰেই কেইবাটাও নতুন পৰিকল্পনা হাতত লোৱা হৈছে সময়ত সেইখিনি কথা আপোনালোকে গম পাব আমি আশা কৰিছো যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই যি নতুন পৰিকল্পনা হাতত লৈ আপোনালোকলৈ অনুষ্ঠান আগবঢ়াব সেই অনুষ্ঠানসমূহ আগৰ দৰেই আপোনালোকে আঁকোৱালি ল'ব ধন্যবাদ শ্ৰী অটল নৰ